নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বতৰটো ইমান বেয়া, বৰষুণকে দিয়ে আছে পেনকে। এটা কথা কম, খালি এতিয়া নহয় অকমান পিছত। আৰু এতিয়া মই খাই বৈ লওঁ। এয়া আমাৰ মায়ে চেৱৈ বনাবলৈ লৈছে। আপোনালোকক যেন মই কৈছিলোঁ পিছতকে এটা মই কথা কম। কথাটো হৈছে এয়া, আজি মোৰ ৰিজাল্ট দিলে পৰীক্ষাৰ, বছৰেকীয়া পৰীক্ষাৰ। এয়া পৰীক্ষা ভালেই হৈছে আৰু অকণমান ভাল কৰিবলৈ চাম। মায়ে কৈছে অকণমান ভাল কৰিবলৈ। আবেলি ভিডিঅ' কৰা নহ'লেই, কাৰণ ইজোৱা সিজোৱা মানুহ আহিয়ে আছে, সেইকাৰণে আকৌ আহি গ'লোঁ। মই দুদিনমান চাগে ভিডিঅ' নবনাওঁ, কাৰণ পৰীক্ষা শেষ হোৱাৰ পৰা মই ক'লৈও যোৱাও নাই, মানে এনেই গৈছোঁ, থাকিবলৈ ক'তো যোৱা নাই। সেইকাৰণে কাইলৈ মই দুদিনমান পেহী ঘৰত থাকিবলৈও যাব পাৰোঁ মানে। সেইকাৰণে মোৰ আজি পৰীক্ষাৰ মাৰ্কশ্বিট এইখন সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ আপোনালোকে চাব দেই। আজি সোমবাৰ কাৰণে ভাত নাখায়, সেইকাৰণে চব একচৰীয়া লৈ লৈছে। অ' পাপা, খোৱাতহে ঠাণ্ডা, দেখিছে নহয় এয়া কেনেকৈ খাইছে বাৰু একচৰীয়া। আজি ভিডিঅ'টো বিশেষ কৰা নহ'লেই, মোৰ ৰিজাল্ট দিছে কাৰণেই কৰিলোঁ। এতিয়া ভাত চাত খাই লওঁ আৰু মানে ভাত চাত খাই আৰু শুম। মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু প্ৰথমবাৰ চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, শুভৰাত্ৰি।